এভৰিৱান ৱেলকাম বেক টু মাই ইউটিউব চেনেল মোৰ আনেটি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি সানডে হয় কাৰণে উঠাত অলপ দেৰি হ'ল জাষ্ট উঠি আহিছোঁ মোৰ ৰুমমেট মুৰ্ছনাই অলপ দিনৰ পৰা কৈ আছিলে ফটোশ্বুট এটা কৰোৱাৰ কথা কিন্তু ইমানেই গৰম পৰি আছিলে কেইদিন কৰোৱা হোৱা নাই তো সেয়ে ভাবিলোঁ আজি গৰমো অলপ কম আৰু সানডেও হয় আজি ফটোশ্বুটটো কৰাই লওঁ তো বলক তেনে ব্লগটো আজি ইয়াৰ পৰাই ষ্টাৰ্ট কৰোঁ মেকআপ ষ্টাৰ্ট কৰাৰ আগতে লাঞ্চ কৰি ল'লোঁ আজি লাঞ্চত আছে সিম্পল ৰাজমাহ আৰু ভাত এয়া লাঞ্চ কৰি আজৰি হৈ এতিয়া মেকআপ কৰা ষ্টাৰ্ট কৰিছে এইযোৰ কাপোৰ পিন্ধি আজি শ্বুট কৰা হ'ব আৰু এয়া মই ড্ৰেছ কৰি ৰেডি হৈ গ'লোঁ কাপোৰযোৰ পিন্ধি লোৱাৰ পিছত কিন্তু বিৰাটেই গৰম লাগিছিল ভাইটিকেইটা আহি পাই কাম ষ্টাৰ্ট কৰি দিলে মই এতিয়ালৈকে প্ৰফেশ্যনেল মডেল হোৱাগৈ নাই যদি কোনোবা মোৰ চিনাকি বা ভণ্টিয়ে কয় যে ফটোশ্বুট এটা কৰাওঁ তেতিয়াহে কৰা হয় অলপ টাইম ভিতৰত শ্বুট কৰি লৈ তাৰ পাছত বাহিৰত শ্বুট কৰিবৰ কাৰণে গ'লোঁ ফটো ক্লিক কৰি মাজে মাজে মোক এনেকৈ দেখাই লৈছে ফটোবোৰ কেনেকুৱা হৈছে মেকআপ কৰি ৰেডি হওঁতে যিমান টাইম লাগে শ্বুট কৰোঁতে কিন্তু বেছি সময় নালাগে খুব সোনকালেই আমাৰ শ্বুট কৰি হৈ গ'ল জাষ্ট ফটোশ্বুট কৰি আহিছোঁ ফটোগ্ৰাফাৰ ভাইটিকেইজনো গ'ল আৰু এতিয়া মেকআপটো ৰিমুভ কৰি লওঁ কিন্তু ৰিমুভ কৰিব বেয়াই লাগিছে তাই ইমান ধুনীয়াকৈ মেকআপটো কৰি দিছিল আজিৰ মেকআপটো মোৰ ৰুমমেট ভণ্টি মুৰ্ছনাই কৰিছে তাই বহুত ধুনীয়াকৈ মেকআপ কৰে এতিয়া ফ্ৰেছ হৈ লওঁ ইভিনিং টাইমত চাগে অলপ ওলাই যোৱা হ'ব আৰু আমি ইভিনিং টাইমত ওচৰতে থকা ৰেষ্টুৰেণ্ট এখনত খাবৰ কাৰণে ওলাই আহিলোঁ ৰেষ্টুৰেণ্টখন সৰু যদিও কিউট আছিল বহুত ৰেষ্টুৰেণ্টখনৰ নাম ডেকা চাই আৰু এখন শিৱসাগৰত আছে আমাৰ অৰ্ডাৰ আহি গ'ল আমি তাত স্পাইৰেল পটেটো চেণ্ডউইচ চিকেন পকৰা আৰু ক'ল্ড ড্ৰিংকছ অৰ্ডাৰ কৰিছিলোঁ স্পাইৰেল পটেটোটো একেবাৰে ভাল নাপালোঁ কিন্তু বাকীকেইটা আইটেম টেষ্টি আছিল আৰু ইয়াৰ প্ৰাইচবোৰো ৰিজনেবল হয় আৰু কম টাইমতে অৰ্ডাৰ ৰেডি কৰি দিয়ে আজিৰ ব্লগটো ইমানেই আছিল ভিডিঅ'টো চাই যদি ভাল পালে তেনে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ আজি কৰা শ্বুটৰ কেইটামান ষ্টেপ মই এনেকৈ এড কৰি দিছোঁ কেনেকুৱা লাগিলে জনাব